আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া আজি ৰাতিপুৱাই ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু মাইনাজনী উঠাই আনাই শুয়ে আছে তাই উঠাই নাছিলে কিন্তু গাড়ীৰ চাউণ্ডটো শুনা পাই একদম উঠি পেনে মানে কেতিয়া যাওঁ সেনেকুৱা হৈ গৈছে মানে তাই উঠি কি গাড়ী বন্ধু লৈ যাব নহয় এতিয়া দাদা নিনিয়া বুলি কোৱা আম্মাই মাছ ফ্ৰাই কৰি আছে হাজবেণ্ডে চিতল মাছ আনিছিলে বিহু বুলি আৰু এইফালে বেতৰ গাজ আম্মা আৰু আব্বাই ৰাতিপুৱাই ৰেডি কৰি থৈ দিছে পুৰি পেনে খাবলৈ বাৰ্ড ক'ত পালি নেমু তুমি চাই থাকিবা আৰু নহয় হে পৰি আছে তুমি চাই থাকিবা আৰু এতিয়া জানে এইটো খোৱাচোন অকণমান মোৰ দেহাটোৱে খাব অকণমান দিয়কচোন মুখত অকণ খাই দিয়া বাবা খাইছা অঁ খোৱা আপুনি খাওক এইখিনি এইখিনি খাওক বেছি খাই হেই খাওক এইখিনি একো নহয় তাইক দিছে আপুনি খাওক খাওক অকণমান খাওক তিতা সেই অঁ এটাই খাইছেচোন জানা আৰু খাবানে মা আৰু খোৱা অলপ নোখোৱা এই নাখায় খাইছে বাদ দিয়ক অলপমান গ'ল ইয়ে খুলি দিলে আকৌ টুপি খুলি দিলে তাইক দিয়ক বাবু এক খোৱা এক খোৱা অকণ লাষ্টত লাগে আকৌ খুলি দিলা টুপি পিন্ধা যান কি হাজবেণ্ডে বেটিক লৈ পেনে দৈৰ কলহ এটা মানে দৈৰ ভেটুৱা এটা আব্বাৰ ফ্ৰেণ্ড এজনৰ তাত দিবলৈ যায় বিহু বুলি প্ৰত্যেকবাৰে দিয়ে এইবাৰো গৈছে সেইটো কাৰণে আপোনালোককো দেখাই দিলোঁ দেখিছে নহয় আম্মাই তৰকাৰী বহাই দিছে আৰু তেল গৰম হ'ল তেল গৰম হোৱাত নহৰু পিঁয়াজ আৰু জলকীয়া ধুনীয়াকৈ কাটি থৈ দিছোঁ যে মই সেইখিনি দি দিছে দিয়াৰ পিছত সেইখিনি ভাজা হোৱাৰ পিছত হালধি দিছে হালধি দি পেনেও অকণমান ভাজি ল'ব এতিয়া জিৰা জালুকৰ গুড়ি দি দিছে মিক্স কৰি থোৱা আৰু অলপমান পাঁচফোৰণৰ গুড়ি দিব এয়া দিলে
আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ব মছলাখিনিৰ লগত। আম্মাই ইমান কম মছলা ইউজ কৰিছে দেখিছেনে, নিমখো দি লৈছে, কিন্তু তৰকাৰীখন খাবলৈ বিৰাট সোৱাদ হয়, মানে ইমান ভাল লাগে। আলুও ধুই থৈছিলোঁ। দুটা তিনিটা, এটা সৰু। মই ভাবিছোঁ বেছি তৰকাৰী হ'ব, দুটামান ভাঙি দিব পাৰিব ন? আজি বিহু বুলি আম্মাই কণী বইল কৰি থৈছিলে, কণী বইল খালোঁ আৰু বৰা চাউলৰ জলপানৰ লগত মাংস তৰকাৰী। আৰু এইফালে দেখিছে নহয়, বিলাহী আৰু আলু ভাজা হৈ গৈছে। তাতে আম্মাই অলপমান পানী দিছে আৰু ধনিয়া পাত কাটি দিছে। আম্মাই ধনিয়া পাত কাটি থকাৰ কাৰণে মই অকণমান লৰাই দিলোঁ আৰু মিক্স কৰি দিছোঁ। কালাৰটো ইমান ধুনীয়া হৈছে দেখিছেনে, তৰকাৰীখিনিও খাবলৈ বৰ সোৱাদ হৈছে। জোল দি পেনে নিদিয়ে? জোল দি পেনে দিব নিদিয়ে? আম্মাই মাছখিনি দি পেনে অলপমান মজাই লৈছে। এতিয়া পানী দি দিছে। হ'ব দিয়ক, গোট মাৰিব, তেতিয়া দিলে হ'ল আৰু নে দিবই? আম্মাই বনোৱা তৰকাৰীখন চিতল মাছ, আলু আৰু বিলাহীৰ সৈতে হৈছে আৰু প্ৰায় জোল দি দিছে যিমান লাগে আৰু উতলিলেই হৈ যাব। আৰু এইফালে মই গাজৰ আৰু মটৰেদি পোলাও বনাইছোঁ দিনত খাবলৈ। আৰু দেখিছে নহয়, বেটী আৰু হাজবেণ্ডৰ পূৰা টোপনি। মগৰিবৰ আজানৰ পিছতে আমি ওলাই আহিলোঁ। হাজবেণ্ডৰ লগৰ এজনে বিহু খাবলৈ মাতিছিলে, তাতেই যাওঁ বুলি। মাইনা মাতা হ'ল? মাইনা নামটো কি সোধা? নাচি দিয়া। পেট নে মোনা? এতিয়া আমি যাবলৈ ওলাইছোঁ। বহুত দেৰি হৈ গ'ল, কিন্তু তাই যাবয়ে খোজা নাই। দিয়া বাবু, ঘৰত নোযোৱা নেকি আজি তুমি? তাই যাবই খোজা নাই, দেখিলেনে? লৈ গ'লোঁ, আকৌ ঘূৰি আহিছে, তাৰ লগত খেলি আছে। তাৰপিছত আমি বহুত জোৰ কৰি পেনে তাইক লৈ আহিলোঁ আৰু আমি ঘৰ গৈ আছোঁ আৰু ঘৰ গৈ পাম, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমি আহি পালোঁ আৰু আহি পাই কাপোৰ চাপোৰ সলালোঁ। তাৰপিছত মই কামত লাগি গৈছোঁ। ইফালে ভাতো বহাই দিছোঁ আৰু ইফালে পৰ্দাকেইখন লগাব আছিলে যে ধুই দিছিলোঁ, সেইটো কাৰণে এইটো সময়তে লগাইও ল'লোঁ।
আশা কৰিছোঁ আজি বিহু স্পেচিয়েল ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু যদিহে ভাল পাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বহুত ভাল লাগিব আৰু নতুন নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি থাকিম। আজিলৈ বাৰু আহিছোঁ। থেংক ইউ।